Hello and welcome back to my channel. So আজি outfit দেখি গম পাইছে আজি আমাৰ ডেকাৰগাঁৱত মুকলি বিহু আছে সো তালে যাওঁ বহুত বছৰ হ'ল বিহু মাৰা নাই এতিয়া যাওঁ বিহু মাৰোঁগে আৰু আপোনালোকক গুটেখিনি দেখাই থাকিম তাতে গুটেখিনি যি সৰুৰু হ'ব বিহু আৰু সৰুৰ দল আছে আৰু ডাঙৰ আমি মানে একচুয়ালি প্ৰেক্টিছ কৰা নাই এনে হঠাৎ প্ল্যান কৰি ওলাইছো আজি ৰাতিপুৱা ভাবিলো ডেন্স কৰিবলৈ যাওঁ বুলি বিহু বহুত বছৰ মাৰা নাই আৰু এনেকেতো বহুত বছৰে হৈ গ'ল আৰু তেনেকে নকৰা সো এতিয়া যাওঁ এতিয়া বহুত দেৰিও হৈ গ'ল 6টা মানে বাজিব হ'ল যাওঁতে আৰু বাকি তাত কি কৈ হয় মই দেখাই থাকিম আপোনালোকে গুটেখিনি চাই থাকিব আৰু প্লিজ মোৰ ভিডিওটো লাইক কৰিব যদি ভাল পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো প্ৰেছ কৰি দিব আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ
নাচিবলৈ আমি পোৱাই নাই এতিয়ালৈকে। এতিয়া বাজিল 9:30 মানে প্ৰায় বাজিলে, কিন্তু কি ক'ম আৰু বহুতখিনি দল মাতিছে, বহুতখিনি আহিছে বহুত দূৰৰ দূৰৰ পৰা। আমিতো গাঁৱৰ মানুহ আৰু সেইকাৰণে আমাক এতিয়ালৈকে দিয়াই নাই নাচিবলৈ। কি ক'ব ৰ'ব, এতিয়া ঝুমুৰ ডেন্স হৈ আছে, তাৰপাছতে চাগে আমাক দিব আৰু। এতিয়া ঝুমুৰ ডেন্সটো আপোনালোকক দেখাই আছোঁ। Thank you.
বিহু দিয়া দৰৰ জেলে পৈ বিহু দিয়া দৰৰ বিহু দিয়া সমৰ মানে জেলে পৈ বিহু দিয়া